ইয়াৰ ভিতৰত পুৰা এতিয়া ঠাণ্ডাৰহে প্ৰয়োজন পুৰা একদম গ্লাছ Alright, so hey guys, welcome everybody. I'm Arif choudhury back today again the new video baby. Guys, মানে আমাৰ দোকানত এটা ফ্ৰিজ বহুত বেছি ইম্পৰ্টেন্ট হৈ আছে আৰু ফ্ৰিজ আনিবলৈ মোৰ দেউতা আৰু মোৰ দাদা গল নগাঁও মই ভাবিছিলো যে ফ্ৰিজ আনিবলৈ মও যাম কিন্তু মই এটা কামত যাব নোৱাৰিলো মই এটা ৰহা যাব লাগিব মোৰ এটা ইম্পৰ্টেন্ট কাম আছে সেই কামটোৰ বাবে মই যাব নোৱাৰিলো নগাঁও ফ্ৰিজ ডেলিভাৰী কৰিবলৈ মোৰ এটা চখ আছিল যে মও যাম প্ৰথম এটা বস্তু ডেলিভাৰী কৰিব আমাৰ ঘৰত নহয় আমাৰ দোকানত এতিয়া মই যাও ৰহা মোৰ কামটো আছে আৰু ৰহা পা আহি আপোনালোকক ফ্ৰিজটো দেখাই আছো ডেলিভাৰী কাৰণ হিহতেও আহানে নগাঁও পা মই আহিলো ৰহা পা কামটো কৰি আৰু মই ৰহাৰ পৰা আহি দেখিলো যে ফ্ৰিজ আমাৰ দোকানৰ আগত আৰু মালটো এনেকে ধুনিয়াকে আনবক্সিং কৰি দিলো দিয়ক আৰু ফাইনালি হৈ গল দিয়ক আমাৰ ব্লু ষ্টাৰ আনবক্সিং এবাৰ ভালকে চাই লওক আৰু ফাইনালি আপোনালোকে ভিতৰটো দেখিলে বহুত বেছি ধুনীয়া হয় এখন গোটেইখন গ্লাছ হয় চাওক পুৰা একদম গ্লাছ যে বাহিৰৰ পৰা বহুত ধুনীয়াকে মানুহে দেখা পায় ঠাণ্ডাবোৰ ইয়াৰ লিটাৰ কিমান জানে নে 375 লিটাৰ আৰু ইয়াৰ হাইটটো হৈছে 5 ফুট 7 ইঞ্চি মানে এইটো এটা বম মাল দিয়ক বম আৰু ইয়াৰ ৰেটটো কিমান জানে 39000 এতিয়াতো মাল চাল পুৰা আনা হৈ গল কিন্তু এতিয়া হৈছে ইয়াৰ ভিতৰত পুৰা এতিয়া ঠাণ্ডাৰহে প্ৰয়োজন আৰু এইটো আছিল দিয়ক আজি এটা সৰু ভিডিঅ' so guys I hope to enjoy this video make sure you subscribe my YouTube channel and see you guys in the next video stay bye আৰু বহুত বেছি কাম আছে ইয়া চাওক আৰু সেই কামবোৰ কৰো দিয়ক মই এতিয়া বহুত বেছি বিজি হৈ আছো কাৰণ এই বস্তু আনা হৈ গল মই বহুত বিজি হৈ আছো এতিয়া মই পুৰা কাম কৰিব লগা ভিডিঅ' কৰিলে নহব বাই